নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি মেডিকেল ইঞ্চুৰেঞ্চ স্কিমটো আছে, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অৰ্থাৎ MMLSAY। এই MMLSAY পৰ্টেলটোত যেতিয়া কোৱাৰী আহে, সেই কোৱাৰী ৰিপ্লাই কৰাৰ সময়ত অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কৰা এটা ডাঙৰ ভুলৰ বিষয়ে 26 চনত যেতিয়া আবেদনকাৰীসকলে বা অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যেতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰে বা যেতিয়া আপোনালোকে ৰিম্বাৰ্চমেণ্ট প্ৰচেছটো কৰে, তেতিয়া কোৱাৰী অহা দেখিবলৈ পোৱা যায়। আৰু এই কোৱাৰী অহাৰ লগে লগে কি কৰে, সেই আবেদনকাৰীয়ে প্ৰথমে কোৱাৰীটো ৰিপ্লাই কৰি পেলাই ছাবমিট কৰি দিয়ে। তাৰপিছতহে ডকুমেণ্টখন আপলোড কৰিবলৈ ডকুমেণ্ট ছেকশ্যনত বিচাৰি ফুৰে। এতিয়া এই পদ্ধতিটো হৈছে একেবাৰে ভুল পদ্ধতি। মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ শুদ্ধ পদ্ধতিটো দেখুৱাই দিম। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে লাষ্টলৈকে চাব। এতিয়া প্ৰথমতে বুজি লওক কোৱাৰী কিয় আহে। যেতিয়া আপোনালোকে MMLSAY ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ছাবমিট কৰি দিয়ে বা আপোনালোকে যেতিয়া ৰিম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰি দিয়ে, তেতিয়া কি হয়, যেতিয়া আপোনালোকে ডকুমেণ্ট আপলোড কৰে, সেই ডকুমেণ্ট আপলোড কৰাৰ সময়ত কিছুমান ডকুমেণ্ট আপোনালোকে ভুলকৈ আপলোড কৰে। যেনে আপোনালোকে আধাৰ কাৰ্ডৰ জেগাত আপোনালোকে পান কাৰ্ড আপলোড কৰিলে বা আপোনালোকে যিখন পেন কাৰ্ড আপলোড কৰিলে সেইখন আপোনালোকৰ ক্লিয়াৰ হোৱা নাই, অলপ ব্লাৰ টাইপৰ হৈছে, দেখিবলৈ ভাল হোৱা নাই। বা আপোনালোকে আধাৰ কাৰ্ড যদি আপলোড নকৰে বা আপোনালোকে যি মেক্সিমামৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰাৰ সময়ত মাদাৰ্ছৰ যি ৰিলেশ্যনশ্বিপ প্ৰুফ থাকে, সেইটোতো কোৱাৰী আহিবলৈ দেখিবলৈ পোৱা যায়। বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতো আপোনালোকৰ কোৱাৰী আহিবলৈ দেখিবলৈ পোৱা যায়। কথাটো হ'ল, যেতিয়া কোৱাৰীটো আহি যায়, কি কৰে অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কি কৰে, প্ৰথমে ভালকৈ কোৱাৰীটো পঢ়ি পেলাই প্ৰথমে তাতে লিখি পেলাই গোটেইখিনি ছাবমিট কৰি দিয়ে। তাৰপিছত যেতিয়া ডকুমেণ্টখন আপলোড কৰিবলৈ তেওঁলোকে বিচাৰি ফুৰে, কিন্তু ডকুমেণ্টখন আপলোড কৰিব নোৱাৰে। অৰ্থাৎ যেতিয়া কোৱাৰীটো লিখি আপোনালোকে ছাবমিট কৰি দিয়ে, ডকুমেণ্টখন তাৰপিছত কোনো পধ্যে আপোনালোকে সেইখন আপলোড কৰিব নোৱাৰে। এইটো হৈছে সম্পূৰ্ণ ভুল প্ৰক্ৰিয়া। কাৰণ যেতিয়া এটা কোৱাৰী আহে, কোৱাৰী অহাৰ পিছত কি হয়, MMLSAY যি অথৰিটি আছে, তেওঁলোকে প্ৰথমে যি ডকুমেণ্টখন তেওঁলোকে বিচাৰে, যিখনত ভুল হৈছে সেইখন তেওঁলোকে চাব বিচাৰে। চ' প্ৰথমে তেওঁলোকে যিখন ডকুমেণ্টৰ কাৰণে কোৱাৰী দিছিলে, সেই ডকুমেণ্টখন চাই পেলাইহে তেওঁলোকে যি আপোনালোকে কোৱাৰী ৰিপ্লাই কৰে সেইটোহে তেওঁলোকে চায়। আপোনালোকে যদি সেই ডকুমেণ্টখন আপলোড নকৰাকৈ ছাবমিট কৰি দিয়ে, তেতিয়া কি হয়, যিটো কোৱাৰী তেওঁলোকে দিয়ে সেই কোৱাৰীটো কোনো ৰিজল্ভ নোহোৱাকৈ আকৌ গুচি যায়। এতিয়া মই আপোনালোকক কৈছোঁ কাৰেক্ট প্ৰচিডিউৰটো কি। প্ৰথম হৈছে, যেতিয়া আপোনালোকে কোৱাৰীটো আহিব, আপোনালোকে লগ ইন কৰি কোৱাৰীটো চাব যে কোৱাৰীটো কিহৰ কাৰণে আহিছে, ভালকৈ এবাৰ পঢ়ি চাব। যদি আপোনালোকক কোনোবা ডকুমেণ্ট আপোনালোকক ৰি-আপলোড কৰিবলৈ দিছে, প্ৰথমে ডকুমেণ্ট ছেকশ্যনলৈ গৈ ল'ব। ডকুমেণ্ট ছেকশ্যনত গৈ পেলাই যিটো অপশ্যন তাতে পাব, ফাইল নেমটো পাব নহয়, যিখন ফাইলৰ কাৰণে আপোনালোকে আহিছে। যেনিবা আপোনালোকৰ আধাৰ কাৰ্ড ভুল হৈ গ'ল, আপোনালোকে আধাৰ কাৰ্ডটো ছিলেক্ট কৰিব। আপোনালোকৰ ডিপেণ্ডেণ্টৰ যদি যিকোনো আধাৰ কাৰ্ড, পেন কাৰ্ডৰ কাৰণে কোৱাৰী আহিছে, তেতিয়াহ'লে আপোনালোকে সেই ডিপেণ্ডেণ্টৰ আধাৰ কাৰ্ড, পেন কাৰ্ড যিটো অপশ্যন থাকে তালৈ গৈ ল'ব। বা আপোনালোকে যদি ৰিম্বাৰ্চমেণ্টৰ সময়ত যদি যিকোনো বিলৰ কোৱাৰী আহিলে বা আপোনালোকৰ যদি ফটোখন বেয়া হ'ল, যি পেচেণ্টৰ ফটো আছিলে বা তেনেকুৱা ধৰণৰ যদি এচেঞ্চিয়েল চাৰ্টিফিকেটত ভুল হ'ল, ৰিকমেণ্ডেশ্যন চাৰ্টিফিকেট কিবা ভুল হ'ল, তেতিয়াহ'লে আপোনালোকে তাতে অপশ্যন থাকে ন, তাতে ছিলেক্ট কৰিবলৈ অপশ্যন থাকে, ৰিকমেণ্ডেশ্যন চাৰ্টিফিকেট বা এচেঞ্চিয়েল চাৰ্টিফিকেট। সেই ডকুমেণ্ট ছেকশ্যনটোলৈ গৈ ল'ব। ডকুমেণ্ট ছেকশ্যনটোত গৈ পেলাই যিখনত আপোনালোকে আপলোড কৰোঁতে ভুল হৈছিলে, সেইখন আপোনালোকে আকৌ ভালদৰে হস্পিটেলত গৈ শুধৰাই ল'ব। শুধৰোৱাৰ পিছত সেই ডকুমেণ্টখন আকৌ আপলোড কৰি দিব সেইটো ছেকশ্যনতে। আগৰখন অলৰেডি থাকিবই, একেখনেই আপোনালোকে আকৌ আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত এবাৰ আপোনালোকে চেক কৰি চাই ল'ব, তাতে ডাউনলোড অপশ্যন থাকে বা ভিউ অপশ্যন থাকে। চেক কৰি চাই পেলাই আপোনালোকে নেক্সট যাব কোৱাৰী ছেকশ্যনলৈ। কোৱাৰী ছেকশ্যনত যোৱাৰ পিছত তাতে আপোনালোকে লিখি দিব, required document uploaded for your kind verification বা requested document uploaded, kindly verify or process the application। যিকোনো এটা সেন্টেন্স আপোনালোকে লিখি দিব পাৰে। তাৰ পিছতে যি সাবমিট বটনটো আছে, সাবমিট বটনটো আপোনালোকে ক্লিক কৰি দিব। আৰু এটা ইম্পৰ্টেণ্ট এডভাইচ দিছোঁ, আপোনালোকে সাবমিট কৰাৰ আগতে এবাৰ ডকুমেণ্ট ছেকশ্যনত গৈ পেলাই সেই ডকুমেণ্টখন এবাৰ ভেৰি কৰি চাই ল'ব যে আপোনালোকে পঠোৱা ডকুমেণ্টখন শুদ্ধ হৈছে নে নাই হোৱা। সেইকাৰণে যেতিয়া MMLSAY পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰাৰ পিছত বা আপোনালোকে ৰিম্বাৰ্চমেণ্ট প্ৰচেছটো কৰাৰ পিছত যদি যিকোনো কোৱাৰী আহে, প্ৰথমে আপোনালোকে সেই কোৱাৰীটোত লিখি পেলাই সাবমিট কৰি নিদিব। প্ৰথমে আপোনালোকে ৰিকুৱাৰ্ড ডকুমেণ্টখন আপলোড কৰি ল'ব। যিটো আপলোড ছেকশ্যন থাকে, আপোনালোকে ফাইল নেমটো ছিলেক্ট কৰি পেলাই সেই ডকুমেণ্টখন আপলোড কৰি দিব। তাৰপিছতহে আপোনালোকে কোৱাৰী ৰিপ্লাই কৰি পেলাই ছাবমিট কৰিব। আৰু ছাবমিট কৰাৰ লগে লগে এদিন দুদিনৰ ভিতৰতে তাৰ গোটেই ডিটেইলছখিনি আপোনালোকে আকৌ লগ ইন কৰি পেলাই চাব পাৰিব। এইটো হৈছে আপোনালোকৰ একদম সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়া। আৰু আপোনালোকে যদি কোৱাৰী ৰিপ্লাই ভুল কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ এপ্ৰুভেল থাকে সেইটো ডিলে হৈ যাব। বা আপোনালোকে যদি ৰিম্বাৰ্চমেণ্টৰ কাৰণে এপ্লাই কৰিছিলে, গোটেই প্ৰচেছটোৱে আপোনালোকৰ ডিলে হৈ যাব। চ' আপোনালোকৰ ডিলে হৈ যোৱাৰ লগে লগে কি হ'ব, আপোনালোকৰ ছেশ্যন কৰাসকলে কেছলেছ সুবিধাখিনি পাবলৈ দেৰি হ'ব। বা ৰিম্বাৰ্চমেণ্ট কৰাসকলে যি তেওঁলোকে টকা পোৱাৰ কাৰণে তেওঁলোকে ইনভেষ্টমেণ্ট কৰিছিলে, সেইখিনি তেওঁলোকৰ ডিলে হৈ যাব। চ' সম্পূৰ্ণভাৱে আপোনালোকে কথাটো বুজি পালে। আৰু MMLSAY লগত জড়িত সকলো ভিডিঅ' মই মোৰ এই চেনেলটো দি থাকোঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰিম্বাৰ্চমেণ্টৰে হওক বা কোৱাৰী ৰিপ্লাই হওক বা এচেঞ্চিয়েল চাৰ্টিফিকেট কিবা প্ৰব্লেম হওক বা ৰিকমেণ্ডেশ্যন চাৰ্টিফিকেটত কিবা যদি প্ৰব্লেম হৈছে, নহ'লে প্ৰুফ অফ ইমপ্লাণ্টত যদি আপোনালোকে যিকোনো প্ৰব্লেম পাইছে, সকলো ভিডিঅ' মই দি থৈছোঁ। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।
আৰু এই মেডিকেল ইনভেষ্টমেণ্ট কৰাৰ কাৰণে যি ইম্পৰ্টেণ্ট ডকুমেণ্ট দৰকাৰ হয় যেনে যি আণ্ডাৰটেকিং আছে বা বিভিন্ন ধৰণৰ যি ডকুমেণ্ট আছে মই ভিডিঅ' ডেছক্ৰিপশ্যনত সকলো ডকুমেণ্ট দি থওঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই যি A4 সাইজত আপোনালোকে প্ৰিণ্ট আউট কৰি গোটেই ডিটেইলছখিনি আপোনালোকে লিখি পেলাই সেইখন ফিল আপ কৰি থ'ব আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ কাৰণেও যি ইম্পৰ্টেণ্ট ডকুমেণ্ট দৰকাৰ হয় সকলো ডকুমেণ্টৰ লিষ্টখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে সেইখিনিও চাই কৰি ল'ব ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু মোৰ এই নতুন চেনেলটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলে সকলো ধৰণৰ আপডেট যেনে এপি কমিশ্যনে হওক বা DA এৰিয়াৰ বিলৰ কথাই হওক সকলো ধৰণৰ বা ফিন আছামৰ যিকোনো সমস্যাই হওক মই সেই চেনেলটোত দি থাকোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব